নিৰ্বাচনত যিটো ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ যিটো অভিযান গাঁৱে চহৰে নগৰে তো প্ৰত্যেক ভোটাৰবিলাকে ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলক আহ্বান কৰি আছে। গতিকে ভোটাৰবিলাকৰ কাম হৈছে কি ভোট দিয়া মানুহবিলাকে ভোট দিয়াৰ বিনিময়ত ভাগটা পাব লাগে। তো সেই কথাটো কোনো নেতাই কোৱা নাই, না কংগ্ৰেছৰ মানুহে কৈছে না বিজেপিৰ মানুহে কৈছে না আমাৰ আঞ্চলিক ৰাজনীতিক নেতাবিলাকে কৈছে, কোনো দল সংগঠনে কোৱা নাই। বৰঞ্চ আজিলৈকে আমাৰ গণি মানি এই জ্ঞানীবিলাকো নাজানে। কিন্তু গণতন্ত্ৰৰ বিধি বিধানৰ মতে তো ৰাইজেই ৰজা হয়, তেওঁবিলাকে ভোট দিলেহে প্ৰতিনিধি হয়, MLA হ'লেহে গুৱাহাটী দিছপুৰ হয়, সেই ভোটাৰবিলাকে ভোট দিলেহে তো MP হয়, MP হ'লেহে দিল্লী সংসদ পাৰ্লামেণ্ট হয়, সেই ভোটাৰবিলাকে ভোট দিয়াৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতি হয়, লোৱাৰ কোৰ্ট হাইকোৰ্ট সুপ্ৰিম কোৰ্ট হয়। মই ঢেকীয়াজুলি সমষ্টিকৰ পৰা মই এতিয়া মই 2015 চনৰ পৰাই ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেল আমি মেম্বাৰ ড্ৰাইভ কৰি আছোঁ। তো এতিয়া ঢেকীয়াজুলি বেলচি তেনেকৈ আমাৰ ঢেকীয়াজুলি সমষ্টিকৰ মোৰ মেম্বাৰে 2 লাখমান মানুহ আছে। তো সেইটোৰ কাৰণে মই আশা কৰি আছোঁ সেই ভোটাৰবিলাকে যিটো আন্দোলন কৰি আছে, ভোটাৰবিলাকে যে ভোট দিয়াৰ বিনিময়ত ভাগটা পাব বিচাৰিছে, সেইটো বৰ্তমান সেইটো ইলেকশ্যনৰ পিছতে ৰাইজে ৰিজাল্টটো পাব। কিয়নো আমি কৈ আছোঁ ভোট দিয়াৰ বিনিময়ত প্ৰত্যেকটো ভোটাৰে 11,900 টকাকৈ পাব লাগে। বৰ্তমান জনমৰি আয় হিচাপত চৰকাৰে প্ৰত্যেক মাহত 23,800 টকাকৈ তো হিচাপ কৰি বছৰে এবাৰ নোট ছপাই আছে। বছৰত হৈছে 2,85,600 টকা আৰু 5 বছৰৰ লগত ইনটু কৰিলে তো 14,28,000। তো প্ৰত্যেকটো ভোটাৰ লিষ্টৰ অন্তৰ্ভুক্ত হোৱা মানুহবিলাকৰ মাথাটো গণনা কৰি চৰকাৰে 5 বছৰত 14,28,000কে যদি পইচা ছপাই আছে, সেই পইচাটো যাৰ নামত ছপাইছে তেওঁবিলাকে পাব লাগে না বেলেগে পাব লাগে? যদি ৰিয়েল লোকতন্ত্ৰৰ বিধি বিধান মতে হ'ব লাগে তো তেতিয়া যাৰ নামত ছপাইছে তেওঁবিলাকে পাব লাগে। আজি নেতাবিলাক দিছেনে? আজিতো কংগ্ৰেছৰ মানুহে দিয়া নাই, আজি বিজেপিৰ মানুহে দিয়া নাই। বিজেপিৰ মানুহবিলাকে কি দি আছে? PM কিষাণ সন্মান নিধিৰ নামত পইচা দি আছে, অৰুণোদয় আঁচনিৰ নামত তেওঁবিলাকে পইচা দি আছে, অৰুণোদয় আঁচনিৰ নামত 1250 দি আছে। আৰু সেই আমি কেইমাহমান আগত তো গুৱাহাটীত যেতিয়া আমি ধৰ্ণা কৰিলোঁ, চৰকাৰে যে প্ৰত্যেকটো ভোটাৰবিলাকক মানে ভিক্ষাৰী নিচিনাকৈ তেনেকৈ পইচা দি আছে, আপোনালোকে তেনেকৈ কি ভাৰতৰ ভোটাৰবিলাকক লেবাৰ বনাই কি কোম্পানীকহে বেচিব বিচাৰিলে নেকি আপোনালোকে? তো ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলে কৈছে আপোনালোকে যদি দিব বিচাৰিছে তো তেতিয়াহ'লে প্ৰত্যেকটো ভোটাৰবিলাকক 10,000কে দিয়ক বুলি আমি যেতিয়া গুৱাহাটীত ধৰ্ণা দি অসম চৰকাৰ ভাৰত চৰকাৰলৈ আমি যেতিয়া মেমৰিনাম লিখিলোঁ, সঁচা সঁচিকৈ ইলেকশ্যনৰ আগে তো 9,000 দিলে। তো আমি কৈ আছোঁ দেশৰ নিজৰ দেশৰ তো পুত্ৰবিলাকে যেতিয়া বিচাৰিব তো চৰকাৰ বাধ্যতা হ'ব। তো যেনেকৈ চাওক নিজৰ কেঁচুৱাবিলাকে যেতিয়া কান্দে তো তেতিয়া মাবিলাকে নিজৰ কাম বন এৰি থৈ নিজৰ কেঁচুৱাক আঁকোৱালি লয়। তো ইয়াত মানে কি হৈছে নিজৰ ল'ৰা ভোক লাগিছে, হয় না নহয়? ঠিক তেনেকৈ আমি ভাৰতৰ তো আমি পুত্ৰ মহাত্মা গান্ধীক যেনেকৈ পিতা বুলি কয়, হয় না নহয়? মহাত্মা গান্ধী যদি ভাৰতৰ পিতা হয় তো তেতিয়াহ'লে ভাৰতত যিমান ভোটাৰ আছে তেওঁৰ পুত্ৰ হয়। তো আমি পিতৃৰ সম্পত্তি পাব বিচাৰিছে, হয় না নহয়? তো তেনেকৈ আমি বিচাৰিব লাগিব, তেতিয়াহে তো দেশৰ ভোটাৰবিলাকে যেতিয়া গম পাব সঁচা সঁচিকৈ সেই তেনেকৈ লুটি ফুটি খোৱা দল সংগঠনবিলাকে শেষ হৈ যাব। ঢেকীয়াজুলিত বঁটা চোৰাং আৰু অশোক সিংঘাল আপোনাৰ কাৰণে প্ৰত্যাহ্বান হ'ব। তো এতিয়া অশোক সিংঘালটো নিজে 10 বছৰ চলা, তো মই এজন ঢেকীয়াজুলিৰে মানুহ হয়। অশোক সিংঘাল তেওঁৱে আজি 10 বছৰ নেতা হয়, তো আমাৰ ঢেকীয়াজুলি সমষ্টিগত তেওঁ কি কাম কৰিল? একো কাম কৰা নাই। আৰু তেওঁ সেই আমাৰ মানুহে যেতিয়া কৈছিলে তো তেওঁবিলাকে কৈছিলে মই জংঘলত একো দিব নোৱাৰোঁ, OIL-ত একো দিব নোৱাৰে। যদি OIL-ত একো দিব নোৱাৰে তো তেতিয়াহ'লে 2026 চন ইলেকশ্যনত তেওঁবিলাকে কিয় আহিলে?
তো সেইটোৰ কাৰণে ৰাইজে আশা কৰি আছে তো ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল তো সেইটোৰ কাৰণে আমি কৈ আছো অশোক সিংঘালে যদি ভাল যদি কাম কৰাহেঁতেন তেওঁ পালে হয় কিন্তু তেওঁৱে আমাৰ জংঘলত এটাও কাম কৰি নিদিলে তেওঁৱে ক'লে কি মানে আমাৰ ৱাইলেবত মই একো কাম কৰি দিব নোৱাৰে কিন্তু বৰ্তমান সময়ত কি দেখি আছো আমি এই ৰাস্তা বনাবৰ কাৰণে তো ৰাস্তা উদ্বোধন কৰি আছে সেই স্কুল বনাবৰ কাৰণে তো তেনেকে মানে স্কুল উদ্বোধন কৰি আছে তো উদ্বোধন বুলি কোৱাটো মাত্ৰ সেইটো সৰু সৰু এটা খাম্ফাহে হ'ব তো বৰ্তমান 10 বছৰ গুচি গ'ল তেওঁ কেনেকে আমি আশা কৰিম তো 10 বছৰৰ আমি একোৱে নেদেখিলোঁ বৰংচ ক'ব গ'লে তেওঁ 5 বছৰ মিনিষ্টাৰ হ'ল 126 জন MLA মুৰব্বী হৈ গ'ল সেইটো সময়তো যদি কামে কৰি দিব নোৱাৰিলে তো তেতিয়াহ'লে বৰ্তমান কেনেকে কাম কৰি দিব পাৰে আৰু তেওঁৱে কৈ আছে বৰ্তমানো যদি মই জিকে তো তেতিয়া অসম চৰকাৰে মোক ফৰেষ্ট মিনিষ্টাৰ দিম বুলি কৈ আছে গতিকে ফৰেষ্ট মিনিষ্টাৰ যদি পাওঁ তো তেতিয়া মই ৱাইল্ডলাইফটো খতম কৰিম বুলি কৈ আছে আৰে ভাই আপোনালোকৰেতো চৰকাৰ আছিলে আপোনালোকৰে তো 10 বছৰ হৈ গ'ল কিন্তু আপোনালোকে সেই ৱাইল্ডলাইফটো কিয় কাটিব নোৱাৰিলে সেইটো হৈছে কি তেওঁবিলাকে ভোটাৰ বিলাকত বহুমূলীয়া ভোটটো পাবৰ কাৰণে মাত্ৰ মুখত কৈ আছে তেওঁবিলাকে মানে সেইটো কাম কৰি দিব নোৱাৰে ৱাইল্ডলাইফ খতম কৰিব নোৱাৰে তেওঁবিলাকে আৰু ভোটাৰ বিলাকত মাজত তো তেওঁবিলাকে শান্তি স্থাপন কৰিব নোৱাৰে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কৈছে প্ৰত্যেকটো ভোটাৰ লিষ্টৰ নাম থকা মানুহবিলাকৰ নামত যদি পইচা ছপাই আছে তেওঁবিলাকক দি পঠাব আধা টকা চৰকাৰৰ কামত পঠাক আৰু আধা টকাটো যাৰ নামত ছপাইছে তো তেওঁবিলাকক দি পঠাক আৰু আমি কৈ আছো সেই পইচা আমি কোনো নেতাৰ পৰা নলওঁ নেতাৰ হাতৰ পৰা লোৱা মানে দুৰ্নীতি হোৱা যেনেকে এতিয়া অৰুণোদয় আঁচনি সেইটো দিয়াটো সঁচা খোৱাটো মিছা হয় না নহয় তো দিয়াটোতো সঁচা কিন্তু খোৱাটো মিছা বৰ্তমান অৰুণোদয় আঁচনি দি আছে দুৰ্নীতি হৈ আছে হয় না নহয় তো আমি ৰাষ্ট্ৰপুত্ৰ হোৱাৰ বিনিময়ত আমি নিজৰ অধিকাৰ পাব বিচাৰিছে ভাৰতৰ ৰিজাৰ্ভ বেংকৰ পৰা সেই ভাৰত চৰকাৰে প্ৰত্যেকটো ভোটাৰ বিলাকক ATM বনাই তো নিজৰ পকেটত দি পঠাব লাগে ফাইটিংটো এতিয়া ক'ব গ'লে অশোক সিংঘালে আছিলে আৰু এতিয়া অশোক সিংঘালকতো চবে বেয়া পাই আছে কিয়নো জাতিৰ নামত তেওঁ মানে ৰাজনীতি কৰি আছে ধৰ্মৰ নামত তেওঁ ৰাজনীতি কৰি আছে গতিকে আমি ভাবিছো বৰ্তমান সময় আমি মানুহবিলাকৰ মুখৰ পৰা শুনি আছো অশোক সিংঘালক হৰাব লাগে আৰু কংগ্ৰেছক আনিব লাগিব বুলি কিছুমান মানুহে কৈ আছে হয় না নাই কিন্তু এতিয়া মই গাঁৱত গৈ তো আমি গাঁৱত শুনি আছো ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলক আনিব লাগে কিয়নো কংগ্ৰেছও ৭৮ বছৰ চলালে বিজেপিও ৭৮ বছৰ চলালে তেওঁবিলাকে আমাক কি দিলে তো কোনোতো তেওঁবিলাকে দিয়া নাই আপুনি জিকাটো নিছে তো মই জিতাটো এতিয়া ৰাইজে কৈ আছে আপুনি জিকিব গতিকে মই সেইটোৰ কাৰণে তো গাঁৱে চহৰে নগৰে গৈ তো মোক এতিয়া চবে লৈ গৈ আছে তো ইয়াত আশাবাদী মই ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে আৰামত জয় হৈ যাম ঠিক আছে ধন্যবাদ